চাইনাই যদি 4টামান বম পেলাই দিয়ে কোকৰাঝাৰত, বাক্সাত, ওদালগুৰিত আৰু আপোনাৰ কি বুলি কয় চিৰাঙত 4টা চাইনাই যদি বম পেলাই দিয়ে জাতিও খতম হ'ব, আন্দোলনো খতম হ'ব, জনসংখ্যাও খতম হ'ব। এই ফৰ্মুলালৈ আহিছে। গতিকে আমাৰ গাত লাগিছে তো মানুহ মৰাৰ অধিকাৰ সংবিধানে দিয়া নাই বুলি আপুনি যুদ্ধ বিচাৰিব নেকি? ভোটাৰ্ছ পাৰ্টিৰ এই পদযাত্ৰা টোটেল 800 কিলোমিটাৰ পদযাত্ৰা সদৰ জোনাইৰ পৰা আহি ওদালগুৰিত আমি 18 দিনত পাইছোঁহি। এই যাত্ৰা এই কাৰণেই কৰিব লগা হ'ল যে দেশৰ অৰ্থনৈতিক অচলাৱস্থা, আপুনি ব্যৱসায় বাণিজ্য কৰা মানুহবিলাকক সোধক, এওঁলোকৰ বিক্ৰী বাটা একেবাৰে নাই। যদি ব্যৱসায় বাণিজ্যত যদি বিক্ৰী বাটা নাথাকে, মন্দা হয়, তেনেহ'লে দেশৰ অৰ্থনৈতিক ব্যৱস্থা বিৰোধ প্ৰতিক্ৰিয়া হয়। সেই বিৰোধ প্ৰতিক্ৰিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ পেলাই দেশখন যেনে তেনে চলাই আছে, ৰাজ্যখন চলাই আছে, আৰু তাৰ প্ৰভাৱ আমাৰ মানুহবিলাকত পৰিছে। সেই যে পাণ দিয়াৰ চালকসকল, কৰা মানুহসকল, এই কাপোৰ দুখন দিয়াসকলৰ এওঁলোকৰ গাত বেজা দি পেলাই, বোজা দি পেলাই এই নিপীড়িত মানুহবিলাকৰ, খাব নোপোৱা মানুহবিলাকক চেপি কিমান দিন ৰাজ্যখন চলাব? গতিকে এনেকুৱা এটা পৰিস্থিতিত মানৱ অধিকাৰ ভংগ হোৱাটো বাদেই দিয়ক, মানুহৰ গৰিমাময় জীৱনো খতম হৈ গৈছে। তাৰ জৰিয়তে আমাক ভাষা ধৰ্মৰ নামত, জাত পাতৰ নামত এখন হাই কাজিয়া সৃষ্টি কৰাব বিচাৰিছে। এই হাই কাজিয়াৰ জৰিয়তে আৰু আপুনি এটা কথা মনত ৰাখিব, বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বনোৱাৰ নামত আমাক এটা উপহাৰ দিলে, ভাল এটা উপহাৰ, জনবিস্ফোৰণ। জনসংখ্যা ইমান বেছি বৃদ্ধি হৈ গ'ল, ভাৰত 1 নম্বৰ স্থানত হয়, বিশ্বৰ 1 নম্বৰ স্থানত জনসংখ্যা বিস্ফোৰণ। তো অনাগত 10 বছৰত কংগ্ৰেছ বিজেপিৰ নিচিনা দলক যদি ভোট দি থাকিব লগা হয়, জনবিস্ফোৰণে সকলোকে কোবাব। যেনেকৈ কি হয়, কি পুখুৰীত মাছ বেছি হ'লে মাছে মাছক খায়, তেনেহ'লে মানুহে মানুহ খোৱাৰ সম্ভাৱনা আছে। গতিকে এই জনবিস্ফোৰণ ৰোধ কৰিবৰ কাৰণে ভোটাৰ পেঞ্চন চালু কৰি পেলাই মানুহক গৰিমাময় জীৱন দি পেলাই জনসংখ্যা কণ্ট্ৰল কৰিবৰ কাৰণে কোৱা হৈছে। কিন্তু এওঁলোকে এটা কথা কৈছে, জনসংখ্যা কণ্ট্ৰল কৰাৰ এটা এওঁলোকে আইডিয়া দিছে, আজিকালি জাতিবাদ বেছি হৈছে বোলে। বড়োসকলে বড়োলেণ্ড বিচাৰি আছে 4খন ডিষ্ট্ৰিক্টক লৈ পেলাই। গতিকে এওঁলোকৰ কোপটো বেছি হৈছে। এওঁলোকৰ কোপটো যদি দমাবলৈ হয়, তেনেহ'লে চাইনাক জোকাব লাগিব। চাইনাই যদি 4টামান বম পেলাই দিয়ে কোকৰাঝাৰত, বাক্সাত, ওদালগুৰিত আৰু আপোনাৰ কি বুলি কয় চিৰাঙত 4টা চাইনাই যদি বম পেলাই দিয়ে জাতিও খতম হ'ব, আন্দোলনো খতম হ'ব, জনসংখ্যাও খতম হ'ব। এই ফৰ্মুলালৈ আহিছে। গতিকে আমাৰ গাত লাগিছে তো মানুহ মৰাৰ অধিকাৰ সংবিধানে দিয়া নাই বুলি আপুনি যুদ্ধ বিচাৰিব নেকি? সেইকাৰণে আমি অখণ্ড ভাৰত যাত্ৰা আৰু ভোটাৰ পেঞ্চনৰ জৰিয়তে মানুহৰ হাতলৈ যেতিয়া টকা আহিব, সেই টকাখিনিৰ জৰিয়তে মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত গতি আহিব, দেশৰ অৰ্থনীতি মজবুত হ'ব। দেশৰ অৰ্থনীতি মজবুত হ'লে আপুনি মই জীয়াই থকাৰ প্ৰেৰণা পাম আৰু কোটি কোটি মানুহে জীয়াই থকাৰ এটা ব্যৱস্থা নিশ্চিত ৰূপত পাম। সেইকাৰণে এই যাত্ৰা কৰা হৈছে। এই ৰেলীৰ যোগেদি আপোনালোকে চৰকাৰক কি আহ্বান জনায়? চৰকাৰক এটা আহ্বান জনাইছোঁ, হে চৰকাৰ, তুমি যদি ডাল আমি পাত, তুমি মানুহ মাৰিবৰ কাৰণে চেষ্টা চলোৱা, আমি ভোটাৰ পেঞ্চন দি পেলাই মানুহ জীয়াই ৰাখিবৰ কাৰণে চেষ্টা চলাম। তুমি চাইনাৰ লগত এখন যুদ্ধ বিচৰা, আমি ভাৰত, পাকিস্তান, বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপালকে প্ৰমুখ কৰি চাইনাক লৈ পেলাই ইউনিয়ন বনাম। গতিকে চৰকাৰৰ লগত পুৰা আমাৰ মাজত এটা কি আছে, কি ডিভাইডাৰ আছে, যে চৰকাৰক আমি বিৰোধ কৰিছে, মানুহ কাৰণে জীয়াই ৰখা আৰু ভোটাৰ পেঞ্চন আৰু ইউনিয়ন জুখিবৰ কাৰণে। সেইকাৰণে জনসাধাৰণক আহ্বান জনাইছোঁ, এইবিলাক বাকী প্ৰাৰ্থী বাদ দিয়ক, চব ভাই হয়, পাৰ্টীত যোগ দি এটা গৰিমাময় জীৱন আৰু আৰ্থিক সমাজ ব্যৱস্থা আৰু ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যিটো আইডিঅলজি আছে তাক ইমপ্লিমেণ্ট কৰিবলৈ দিয়ক। এই ৰেলীটো আপোনালোকে ক'লৈকে লৈ যাব বিচাৰিছে? আমাৰ ৰেলী হৈছে আপোনাৰ ধুবুৰীত শেষ, আমাৰ জোনাইৰ পৰা আৰম্ভ, ধুবুৰীত শেষ ফাৰ্ষ্ট ফেজ। ছেকেণ্ড ফেজ হ'ব আপোনাৰ শদিয়াৰ পৰা আৰম্ভ হ'ব, ধুবুৰীত শেষ হ'ব। 2টা ফেজ যেতিয়া হ'ব, গোটেই অসমখন কভাৰ হ'ব, গোটেই অসমৰ জনসাধাৰণক জাগ্ৰত কৰা হ'ব, আৰু অসমৰ জনসাধাৰণ যেতিয়া জাগ্ৰত হ'ব, নেতা পলাই হাৰিব নোৱাৰিব। থেংক ইউ।